চিন্তা ধাৰা অলপমান বেলেগ এই অনুপমাৰ চিন্তা ধাৰা অলপ বেলেগ যাব নেকি তোমাৰ গাৰ্লফ্ৰেণ্ড যাব নেকি বন্ধুসকল আজি আমি মহামৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ আৰু মহামৃত্যুঞ্জয় মন্দিৰত আমি একেলগে একদম বাইক লৈ যাম টোটেল 4খন বাইক মানে ফুল এটা এক্সাইটমেণ্ট আৰু বুজি পাইছেনে তামাম এক্সাইটমেণ্ট আমি মহামৃত্যুঞ্জয় মন্দিৰত 4খন বাইক লৈ আৰু 8জন ল'ৰা যাম ঠিক আছে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আমি ক'ত যাম এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত যাম আমাৰ চিন্তু এই লাচিত দা আৰু এইটো প্ৰণৱ দা হেল্ল' অনুপম আছে আৰু অংকুৰ আহি আছে আৰু এটা মানুহ আহি পোৱা নাই বৰ্তমান আমি আহি ৰখি আছোঁ বৰ্তমান 4খন বাইক আৰু 8জন ল'ৰা হয় হয় কিমান কিলোমিটাৰ হ'ব মোটামুটি আই থিংক 174 কিলোমিটাৰ আমি বাইক ট্ৰেভেল কৰিম তো আজি এটা মজা মানে কি হ'ব আমাৰ ধামাকা হ'ব আৰু জাৰ্ণিটো মানে এনেকুৱা জাৰ্ণি হ'ব আমি লাইফত ফাৰ্ষ্ট টাইম কিজানি যাম এনেকৈ বাইক লৈ আৰু চবেই যাব ইচ্ছা কৰি যাব পাৰে কিন্তু আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আজি আমি যাম ভালকৈ যাতে যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰক দৌৰি দৌৰি যাই আছোঁ মোৰ গামোচাখন একচুৱেলি থাকি গ'ল ফাইনেলি গামোচাখন আনিলোঁ দিয়ক মানে কি হয় ইমান মানে যোৱাৰ উৎসুকতা না গামোচাই পাহৰি গৈছোঁ তো গামোচাখন একচুৱেলি মই ওলাই থৈছিলোঁ আগৰ পৰাই প্ৰিপেৰেশ্যন আছিলে কিন্তু মানে অহাৰ যিটো হেৰি মানে লগৰবোৰে ফোন কৰি থাকে ন যিহেতু লগৰবোৰে ফোন কৰি আছে আৰু মই মানে পাহৰি গৈছোঁ যে গামোচাখন মই লৈছিলোঁ নে নাই গতিকে এতিয়া মই মনত পৰিছে যে গামোচাখন মই লোৱা নাছিলোঁ সেইকাৰণে গামোচাখন লৈ আকৌ দৌৰি আছোঁ এতিয়া কৈছিলে বাইকখন লৈ যোৱা কিন্তু ওচৰতে হয় সেইকাৰণে মই এনেকৈ আহি গ'লোঁ আশা কৰোঁ ভাল লাগিব খুব ভাল লাগিব আমি এটা মজা জাৰ্ণি কৰিম আৰু একচুৱেলি কি হয় আমি মহামৃত্যুঞ্জয় মন্দিৰৰ কথা শুনি আছোঁ বা যাব মন আছিলে কিন্তু এতিয়ালৈকে আমি তেনেকুৱা সুযোগ পোৱা নাই যাব পৰা নাছিলোঁ গতিকে এতিয়া আমি যাম আজি আৰু আজি বাইকেৰেই যাম যি হৈছে বাইকেৰেই যাম আৰু বাইকত কেনেকুৱা কি হয় গোটেইখিনি আমি চাই লওঁ আৰু এইফালে পিছত ল'ৰাকেইটা ইয়াতে এইটো আমাৰ মন্দিৰ হয় ভাগৱত পাঠ চলি আছিলে যোৱাকালি খতম হ'ল এতিয়া ল'ৰাকেইটাৰ পৰা ফটোশ্বুট চলি আছে এতিয়া আমি যাম আৰু মানে গুগল লোকেশ্যনত আমি চাই আছোঁ কিমান কিলোমিটাৰ হয় অ'কে তোমাৰ গাৰ্লফ্ৰেণ্ড যাব নেকি গাৰ্লফ্ৰেণ্ডটো নাযায় আমি একদম গোটেই চেঙেৰাখন যাম আৰু এটা ব্যক্তি উপস্থিত হৈ গ'লে এইটো নাপাওঁ দা আমি এটা মানুহকে ৰখি আছিলোঁ এই মানুহটো আহি পালে অৱশেষত এই মানুহজন আহি গ'ল প্ৰণদা কিন্তু বহুত ধুনীয়া একদম প্ৰফেচাৰ নিচিনা লাগে দেই মানুহটো ধুনীয়া লগা ফটো মৰাত পুৰা ব্যস্ত আৰু গোটেই ল'ৰাবিলাক গ্ৰুপ ফটো উঠিবলৈ ৰখ চলি আমি এইখিনিৰ পৰা ৰাইট চাইডে ওদালগুৰি টাউনখন থাকিলে আৰু আমি চিধা যাম চিধা যিটো ৰাস্তা আছে এইটো ৰৌতা চাৰিআলি ফালে যাব লাগিব ৰৌতা হৈ আমি তেনেকৈ ঢেকীয়াজুলি হৈ তেজপুৰ হৈ আমি যাম তো আমি এইফালে চিধা গুচি আহিম ওদালগুৰি টাউনখন আমি ৰাইট চাইডে থৈ আহিম গোটেই বালি এটা কথা আছে মানে ওপৰত দলং বনাই ৰখা হৈছে আৰু ইয়াতে আমি তলেৰে গৈছোঁ নদীৰে গৈছোঁ সেইকাৰণে আমি বালি গৈছোঁ আপোনালোকে আহোঁতে সাৱধানে আহিব ইয়াতে একচুৱেলি পানী নাথাকে কিন্তু আপোনালোকে আহিলে আৰু ট্ৰেইন মানে ৰখি আছে ৰাস্তা ব্লক ঠিক আছে ফাইনেলি খাই গ'ল এতিয়া আমি আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম
কি পালোঁ মৰা ধনচিৰি পালোঁ অ'কে চাহ এটা খাই লওঁ ৰ চাহ খাব সোমাইছোঁ চাহ খাবি নেকি বল নাপায় চাহ খাবি পুৰি খাম কোনাই কি খাব কোনাই একো খোৱা নাই অংকুৰে কি খাবি মানৱদা কি খাবি আমি চাহ খাম ৰাচিদা চব চাহ খাব সোমাইছোঁ আমি আমি এতিয়া চাহ খাম আমি এতিয়া ধনচিৰি ঘাট পাইছোঁ ঢেকীয়াজুলি পাম আৰু অৱনদা কি খাব আপুনি মই একো নাখাওঁ এতিয়া বৰ্তমান একো নাখায় না ঠিক আছে চিন্তুদা কি খাবি মই পৰঠা খাব লাগিব এই পৰঠা খাব চিন্তুদা আদা আৰু আমি এতিয়া ঢেকীয়াজুলি টাউন পাইছোঁ আৰু আমাৰ লগৰে এটা মানে কি হ'ল আপোনাৰ চশমা এটা কিনিব লগা হ'ল একচুৱেলি ঢেকীয়া আহিছোঁ আগতেও আহিছোঁ ঢেকীয়াজুলি টাউন হয় লগৰ এটা চশমা কিনিলে মানে বহুত প্ৰব্লেম হৈ যায় আহোঁতে ধূলি বালি পৰি একদম অৱস্থা নহয় হাইৱে আমি এতিয়া চশমা দোকানত আহিছোঁ চশমা কিনিবৰ কাৰণে লগৰ এটাই চশমা ল'লে আজি চশমাকে কিনি দিওঁ আৰু কোনে চশমা কিনে চাল আছে এতিয়া কেনেকুৱা লগা আছে বা হিৰো টাইপ লগা বঢ়িয়া চবে চশমা লৈছে নেকি কোনোটাই লোৱা নাই মজা চশমা দোকান হা 15,000 চশমা কিনিব পৰা অকাতে আছে ইয়াৰ পৰা অনুপম এই চশমা কিনি একদম উৎপাত যাম আৰু এতিয়া কেইটা বাজিল বে 8:55 ঘৰৰ পৰা মোটামুটি 6:30 7টামান বজাত ওলাইছিলোঁ একবোৰ চব চশমা কিনাত ব্যস্ত হয় ইয়াত নৰা আৰু যাত্ৰা আৰম্ভ কৰিছোঁ এইবাৰ আমি মানে কি হ'ল এইটো ৰাইডিংৰ আমি এতিয়া মানে ঢেকীয়াজুলিৰ পৰা আমি পৰা ওলাইছোঁ এতিয়া আমি তেজপুৰ পাম তেজপুৰৰ পাছত আৰু মোটামুটি 1-1.5 ঘণ্টামান লাগিব তেজপুৰৰ পৰা আৰু 1-1.5 ঘণ্টা আমি যাব লাগিব ৰাইডিং কৰি আছে মই ইয়াৰ আগৰ ভিডিঅ'ত মই বাইকৰ শ্বুট তেনেকৈ ল'ব পৰা নাই অনুপমৰ চিন্তাধাৰাগিলা এনজয় কৰিব লাগে ইচ্ছা এই যদি এখন গাড়ী থাকিলে হয় গোটেইগিলা লৈ আহিলে 4চকীয়া যদি এখন 4চকীয়া থাকিলে হয় গোটেইকেইটা উঠাই লৈ অল অসম ট্ৰেভেল কৰিলোঁ আপোনালোকে আশীৰ্বাদ দিয়ক অনুপমে যাতে সোনকালে এখন 4চকীয়া ল'ব পাৰে বাছ সেইটোৱে আৰু দলং ফাইনেলি কি মজা ভিউ কলিয়া ভোমোৰা দলং নাম শুনি আছিলোঁ কিন্তু দেখা নাছিলোঁ কি ভিউ
ইপাৰ সিপাৰ নাই বে মজা মানে কি কম বহুত ধুনীয়া লাগি আছে আমি কলিয়াভোমোৰা দলং আমি দেখি আছিলোঁ মানে কি কয় শুনি আছিলোঁ কৈ থকা কিন্তু আমি দেখা নাছিলোঁ ইমান মজা কি ভিউ মানে বহুত ধুনীয়া লাগিছে কলিয়াভোমোৰা দলং আমি আগতে ফটোশ্বুট কৰিলোঁ আৰু এতিয়া ভিডিঅ' ইয়াতে আমি আৰু আগত ফটোশ্বুট কৰিম কি মজা মানে এক্সিলেণ্ট চলি আছে অসমীয়া গামোচাৰ লগত মানে কি হয় আপোনালোকে যদি চাকি বন্তি যেনেকৈ থাল দিব বিচাৰে দিব পাৰে কিন্তু ইয়াতে দামবিলাক বহুত বেছি হয় 200 100 300 এনেকুৱা হয় চব চশমা বা বহুত দিনৰ সপোন পূৰণ হৈ গ'ল দেই আজি একদম বহুত দিনৰ সপোন আছিলে এইটো মহামৃত্যুঞ্জয় মন্দিৰত যাম আৰু এইটো পাই গ'লোঁ মোৰ লগত আছে এইটো অনুপম কেনেকুৱা মন কেনেকুৱা লাগিছে ধুনীয়া লাগিছে বহুত ভাল লাগিছে বহুত সপোনৰ আশা পূৰণ হ'ব যাই আছোঁ এতিয়া চাম আৰু ভালদৰে চেণ্ডেল টেণ্ডেল খুলি থ'ব লাগিব এতিয়া জোতা চোতা খুলি ল'ম আৰু আমি জোতা খুলি গুচি যাম ভিউ চাওক না ভিউ ধূপ চাকি জ্বলোৱা মানে জেগাটো বেলেগ হয় ধূপ চাকি জ্বলোৱাটো জেগাটো বেলেগ হয় কিন্তু ধূপ চাকি আমি ইয়াতে জ্বলাম ইয়াতে জ্বলাই তাত মেইন মন্দিৰটোত মানে ধূপ চাকি যেনেকৈ জ্বলাব নিদিয়ে ইয়াতে জ্বলাব দিছে বন্তি জ্বলোৱা স্থান ইয়াতে জ্বলাব দিছে আমাক ফাইনেলি লাইনত থিয় হৈ আছে না যাবাও লাইনত লাগি আছে পূজাৰ প্ৰসাদ লৈ গৈ আছোঁ ভিতৰত লাইন পাতি এনেকৈ লাইন হৈ যাই আছোঁ দেই
ধুনীয়া একদম পৰিৱেশ এইটো আমাৰ চিন্তু ডাঙৰীয়া ওপৰৰ পৰা আহি আমি এতিয়া আকৌ ইয়াতে আহিছোঁ প্ৰসাদ বিতৰণ ইয়াতে প্ৰসাদ দিব ৰুটি খাব না ভাত খাব লাগিব ভাত নিৰামিষ ভাত অংকুৰ হিৰো আনলগা হৈছে তহঁতক আমি এতিয়া ভাত খাম কেইটা বাজিল 3:08 আমি ভাত খাব ওলাইছোঁ আহে 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 ভাত খাই এতিয়া ঘৰলৈ উভতিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভৱিষ্যতে আৰু বিভিন্ন ধৰণৰ ঠাইলৈ যাম আৰু এনেকুৱা ধৰণৰ ব্লগ বনাম তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ধন্যবাদ জয় অসম